हेलो एवरीवन मोर चेनेल रीमा होमस्टाइल कुकिंगলৈ মই সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো জুনবিৰি পিঠা বিহুৰ কাৰণে বনাইছো। এইটো আমি চাপত দিয়া পিঠা বুলিও কওঁ। আপোনালোকে কি কি কয় কমেন্ট বক্সত মোক জনাবচোন। এতিয়া মই কি কি লৈছো আপোনালোকক মই দেখুৱাই লওঁ। মই ললো নাৰিকলটো মই এনেকে ফালি ললো। এইটো মই ৰুকি নলওঁ, এনেকে নাৰিকলৰ বাকলিখিনি অতৰাই মই মিক্সাৰ গ্ৰাইণ্ডাৰত মই এনেকে সৰু সৰুকে কাটি দি দিওঁ। সকলোৱে জানে এইটো। তাৰপিছত চেনি মই সোৱাদ অনুযায়ী দিছো, 3 চামুচ ডাঙৰ চামুচেৰে দিছো। এইটো আমাৰ দুষ্ট পোৱালিটো নাৰিকল খাব লাগে, মিঠা বস্তু ইমান ভাল পায় সি, মানে তাক লাগিবই মিঠা বস্তু। এতিয়া মই কি দিছো, কেৰাহীত অকমান ৰিফাইন অইল দি দিছো যাতে লাগি নধৰে নাৰিকলখিনি, আৰু মই অকমান গোল্ডেন হোৱালৈকে মই ভাজি ল'ম। সকলোৱে জানে এইটো পিঠা বনাবৰ কাৰণে। তাৰপিছত এতিয়া মই লৈছোঁ আশীৰ্বাদ আটা আৰু ময়দা একেলগে মিক্স কৰি লৈছোঁ। আপোনালোকে ময়দাও ল'ব পাৰে। আৰু দিছোঁ মই সোৱাদ অনুযায়ী নিমখ অকণমান দিছোঁ, আৰু ৰিফাইন তেল মই অকণমান সৰহকৈ দিম যাতে আটাখিনি এনেকৈ টিপি দিয়া লাডুটোৰ নিচিনা হৈ যায়। আৰু এতিয়া মই কুহুমীয়া পানীত মই এনেকৈ আটাখিনি গোটেই ডোটো মুঠি ল'লোঁ। আৰু এতিয়া মই এনেকৈ বেলি গোটেইখিনিতে চাপটোতে মই এনেকৈ দি ল'ম। দিয়াৰ পিছত নাৰিকলখিনি ভৰাই ল'লোঁ। তাৰপিছত এইখিনিতো জানেই সকলোৱে, এনেকৈ মই উলিয়াই লৈছোঁ। উলিয়াই লোৱাৰ পিছত দেখিছে নহয় কিমান ধুনীয়া লাগে হয়নে? গোটেইখিনি আটাইবোৰ মই এনেকৈ এতিয়া চাপত দি ল'ম। আৰু ৰিফাইন তেল মই গৰম হ'ব দি থৈ দিছিলোঁ কেৰাহীত। এতিয়া এটা এটাকৈ গোটেইখিনি মই ভালদৰে এনেকৈ মই ভাজি ল'ম। অকণমান দেৰি গোল্ডেন হোৱালৈকে মই এইখিনি এনেদৰে ভাজি ল'ম। দেখিছেনে গোল্ডেন হৈয়ে গ'ল। এতিয়া মই উঠাই দিলোঁ। এয়া মোৰ পিঠা ৰেডি। বিহুৰ কাৰণে এনেই অলপ মই বনাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট বক্সত